About turn. মুখ্যমন্ত্ৰী গৰাকী যে সংবিধান এটা সাংবিধানিক পদত বহি আছে অসমীয়া জাতি আৰু জনগোষ্ঠী দুটা বেলেগ বস্তু অসমখন ল'বই বিচাৰত চিপ নহ'ব হ'লে বিটিচিত চিপহে হ'ব মই সেইটো আঙা বুননাংগে দিয়া মানে না আপুনি কি কৈ আছে हिंदुस्तान की राजनीति में पहली बार एक दिन के लिए सीएम बनकर मिस्टर शिवाजी राव ने एक नया इतिहास रचा है और इसे कवर करने के लिए दुनिया भर के कॉरेस्पॉन्डेंट्स आए हैं। तो चलो हम भी चलते हैं हमारे एएम टू पीएम सीएम को मिलने। বিচাৰত চিপ নহ'ব হ'লে বিটিচিত চিপহে হ'ব মই বিচাৰত চিপ নহ'ব হ'লে বিটিচিত চিপহে হ'ব মই আপুনি কি কৈ আছে The right. About turn. The right. About turn. कभी भी सॉल्व नहीं करनी चाहिए बल्कि इनका इशू बनाकर राजनीति खेलनी चाहिए कमिश्नर जोंनि आब' जोंनि आइ जायफ्रानोखि गोबाव समनिफ्राय बे ओनसोलाव जेम्स बसुमतारी एमसीएलए बिथांखौ देरहाखांनायनि उनावबो जेबो मोननो हायाखै गांव में पानी बराबर आ रहा है ना जब से आप सीएम बने पानी ही पानी है चारों तरफ ये स्ट्रीट लाइटें कब लगवाई गई ये लाइट सर साल भर हो गया सर झूठ बोलता है बेनिखायनो मानगोनां प्रमद बर' बिथांनि थिननाय लेखा जों दिनै बेवहाय 2000निबो बारा सुबुंखौ खि जाया सुबुंनोनो जों न'खर आसनि होनायनि फैगौ 2000 बेटी ये लाइटें कब लगवाई गई यहाँ आप आने वाले थे ना इसलिए परसों ही लगाया है बस बिजली भी नहीं अब तक दी है तो आं गासैखौबो खावलायदों जे जोंनि दैदेनगिरिफोरखौ लोगो हमनांगौ आरो बे गासैबो खाबुखौ लानांगौ आरो ये तुम्हारे लिए है सच बोलने का इनाम কি চুক্তি হ'ল প্ৰমোদ বৰহে ক'ব জানিব এইটো জেলত আকৌ থাকিব লাগে বুলি চুক্তি কৰিছে নেকি দুনিয়াত পৃথিৱীত মই কোনো এনেকুৱা চুক্তি দেখা নাই কিবা একটা চুক্তি হোৱাৰ পিছত কোনোবা জেলত থকা আজিলৈকেও জেলত থকা এনেকুৱা চুক্তি মই দেখা নাই আপোনালোকে চাওক আলফাই আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰাৰ পিছত অৰবিন্দ ৰাজখোৱা অনুপ চেতিয়া শশী চৌধুৰী বহুত লিডাৰে জেলৰ পৰা ওলাই পেলাই এতিয়া শান্তিৰ নামত মানে আলোচনা কৰি আছে আলফাই আলোচনাপন্থী আলফা এটাও জেলত নাই এতিয়া আলোচনা কৰিব আহিছে যেহেতু কিয় জেলত থাকিব লাগে কেছটো চলি থাকিব হয় কেছটো চলি আছে হয় অনুপ চেতিয়াৰ ডাঙৰীয়াৰো চলি আছে অৰবিন্দ ৰাজখোৱাৰো কেছ চলি আছে বা যিমান আলফা লিডাৰ কেডাৰ আলোচনাপন্থীৰ চবৰে কেছ চলি আছে কিন্তু মানুহবিলাক জেলৰ পৰা ওলাইছে এনডিবিৰো এনেকুৱা হ'ব লাগিছে এনডিবিৰোতো কেছটো চলি থাকক 5 বছৰ লাগে না 20 বছৰ লাগে এইটো কেছটো চলি থাকক কিন্তু মানুহে জেলৰ পৰা ফ্ৰী হ'ব লাগে এনেকুৱাই হ'ব লাগিছিল প্ৰমোদ বৰহে জানে গোবিন্দ বসুমতাৰীহে জানে এতিয়া ইহঁতে বা কি কৰিছে কথা সেইটোৱে কেছ চলি থাকক কিন্তু মানুহ ফ্ৰী হ'ব লাগিছিল এনেকুৱা কোনো পৃথিৱীত মই দেখাই নাই চুক্তি শান্তি চুক্তি কৰাৰ পিছত এনেকুৱা লিডাৰ কেডাৰে জেলত থকাটো পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ উঠিছে আৰু স্বয়ং মুখ্যমন্ত্ৰী গৰাকী যে সংবিধান এটা সাংবিধানিক পদত বহি আছে তেওঁ বিধানসভাৰ বিশেষ ক্ষমতা প্ৰয়োগ কৰি প্ৰচাৰ যন্ত্ৰক হাতৰ মুঠিত লৈ তেওঁৰ অসৎ আৰু ভয়ংকৰ লেতেৰা ৰাজনীতিৰে অসমত যি বাতাবৰণ সৃষ্টি কৰিছে বিভাজনৰ যি ৰাজনীতি কৰিছে সাম্প্ৰদায়িক ৰাজনীতি যি পৰ্যায়লৈ লৈ যাব খুজিছে তাৰ বিৰুদ্ধে ৰাইজক সচেতন কৰাৰ উদ্দেশ্যে অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযানে মিলি আজি এখন ৰাজহুৱা সভাৰ আহ্বান কৰিছে পৰোচনা হৈছে যি উচতনি দিছে স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বিজেপি নামৰ দলটোৰ একাংশই তাত যাতে কোনো কাৰণতে পৰোচিত নহয় জনগণ ৰাইজ পৰোচিত নহয় শান্তি সম্প্ৰীতি যাতে সকলো অৱস্থাতে বজাই ৰাখে তাৰ বাবে আমি আহ্বান জনাইছোঁ অসমীয়া জাতি আৰু জনগোষ্ঠী দুটা বেলেগ বস্তু অসমীয়া জাতি বিভিন্ন জনগোষ্ঠীৰে গঠিত আমাৰ তিৱা মিচিং আহোম মৰাণ মটক চাহ জনগোষ্ঠী হয়নে নহয় কথাটো এতিয়া মৰাণ বুলি ক'লে কিবা বিভাজন বুজায় নেকি আহোম বুলি ক'লে কিবা বিভাজন বুজায় নেকি
এই জনগোষ্ঠীৰ যিহেতু অতীত এটা সুকীয়া ইতিহাস আছে, এই জনগোষ্ঠীটোক বুজাবলৈও এটা নাম লাগিব, সেয়া মিয়াই হওক কিবা হওক। কিন্তু মই অভিবাসী শব্দটো মই ভাবোঁ এইটো আমাৰ কাৰণে অপমানজনক। আমাৰ পূৰ্বপুৰুষ বিদেশৰ পৰা অহা নাই। চৰুৱা এইটো অপমানজনক, কাৰণ চৰত আমাৰ চব মানুহ নাথাকে, পাৰ্মানেণ্ট স্থায়ী জেগাত থাকে। অভিবাসী বিদেশৰ পৰা অহা নাই। ঠিক তেনেকৈ পমুৱা কাক কয়? পামঘৰ কিছুদিনৰ কাৰণে কৰি খেতি বাতি কৰি আকৌ নিজৰ দেশলৈ গুচি যায়। এই জনগোষ্ঠীৰ কোনোবা য'ত ঘৰ বনাইছে তাৰ পৰা ক'ৰবাত নিজৰ দেশলৈ কিবা নিজৰ দেশ আছে নেকি? তাত গুচি যায় নেকি? নেযায় নহয়। মই ভাবোঁ সম্প্ৰীতিৰ কাৰণে বিগ বাষ্প বন্ধ কৰিবলৈ এই জনগোষ্ঠীটোক চিৰদিনৰ কাৰণে অপমানৰ পৰা মুক্ত কৰিবলৈ মোৰ ব্যক্তিগত মতামত, মিয়া এই জনগোষ্ঠীটোৰ নাম, এই জনগোষ্ঠীটোক চিহ্নিত কৰিবলৈ মিয়া জনগোষ্ঠী হোৱা উচিত। বাকী কমিউনিটিয়ে সিদ্ধান্ত লওক, মোৰ ক'বলগীয়া একো নাই। অনুপ্ৰৱেশকাৰী বুলি ক'লে মই অপমানিত বোধ কৰোঁ। বাংলাদেশী ক'লে মই অপমানিত বোধ কৰোঁ। সন্দেহযুক্ত বাংলাদেশী বুলি ক'লে অপমানিত বোধ কৰোঁ। অভিবাসী মুছলমান ক'লে মই অপমানিত বোধ কৰোঁ। এতিয়া নুৰুল হুদা, জাকিৰ হুছেইন চিকদাৰ, ৱাজেদ আলী চৌধুৰীয়ে কালি তেওঁলোকৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে ক'লে বংগমূলীয় অনুপ্ৰৱেশকাৰী। যদি তেওঁলোকে ভাল পায় মোৰ একো আপত্তি নাই। তেওঁলোকৰ পূৰ্বপুৰুষ যদি ইনফিল্ট্ৰেট কৰিছে, জোৰ কৰি আহিছে, ইলিগেলি আহিছে, মোৰ ক'বলগীয়া একো নাই। এতিয়া বৰ্তমান যি পৰিৱেশ, আমাৰ মুখেৰে কথাবোৰ ক'লে বহুতে দেখিছোঁ বৰ ভাল ধৰণে নলয়। অসম মাতৃৰ ময়ো সন্তান, অসম মাতৃৰ ভাৰতবৰ্ষৰ উন্নয়ন হোৱাটো বিচাৰোঁ। মই বিচাৰোঁ চাইনাৰ লগত আমি কম্পিটিশ্যন কৰোঁ, জাপানৰ লগত কম্পিটিশ্যন কৰোঁ। আমি যাতে ধৰ্ম জাতি জনগোষ্ঠী লৈ সংঘাত কৰি পেলাই আমি যাতে পিছুৱাই নাথাকোঁ। আমাৰ ল'ৰা ছোৱালীও অক্সফৰ্ড হাৰ্ভাৰ্ডৰ প্ৰফেচৰ হওক, ইছৰোৰ চাইণ্টিষ্ট হওক, তেনেকুৱা বিচাৰোঁ। কিন্তু আজি পৰিৱেশটো যেনেকুৱা হৈছে, সকলো কথা পাহৰাই ৰজাঘৰীয়াই এটা ললিপপ দি আছে হিন্দু মুছলমান, মিয়া অসমীয়া। তো এই যে চৰকাৰে যিটো ব্যক্তিগতকৰণ, অকল ব্যক্তিগতকৰণ নে? আপোনাৰ পতঞ্জলীক কিমান হাজাৰ বিঘা মাটি দিলে, কি লাভ হ'ব আমাৰ? তাৰ পৰা তৈলবীজ যিটো ৰোপণ কৰাৰ কাৰণে যিমান হাজাৰ বিঘা মাটি দিলে, এই তৈলবীজে ভৱিষ্যতে অসমখনক ধ্বংস কৰিব। আজি গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ বিক্ৰী কৰি দিলে, নামো সলনি কৰিছে অফিচিয়েলি। গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ অফিচিয়েলি নাম নাই। ৰাইজৰ ভয়ত ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে মানুহক দেখুৱাবলৈ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ ৰাখি দিয়া হৈছে। আজি আদানীৰ স্মাৰ্ট মিটাৰ যি জ্বলা কলা খুৱাইছে, এইবোৰ পাহৰাবৰ কাৰণে আমাক এই সাম্প্ৰদায়িক আফিং খুৱাই থকা হৈছে। যিমান সোনকালে অসমৰ ৰাইজ আমি এই সাম্প্ৰদায়িক আফিঙৰ পৰা মুক্ত হ'ম, ইমানে ৰাজ্যখনৰ কাৰণে মংগল। আমি বিশ্ব দৰবাৰত জিলিকি উঠিব খোজোঁ।